14 ঐ মালিনী এই হ'ব আৰু এনেকে উঠা বহা কৰি কৰি মোৰ ভৰি বিষাই গৈছেগে নাই নহ'ব তই আৰু পাব লাগে তোৰ অকল ভৰিয়ে নহয় আৰু বেলেগ কিবা কিবি বিষাব লাগিব তই যে মোক এখন কৰাই আছ মইনো তোক কৰিলো কি মোৰ বদনাম যে গাই ফুৰিছিলি পাহৰি থাকিলি এতিয়া আকৌ কি কৰিলো সুধিবলৈ আহিছ আৰে মইনো তোক কি বদনাম কৰিলো কেলে কৈছিলি নহয় পাপৰিকেইটা বৰ কোমল খালে খাই থাকিবলৈকে মন যায় আৰু মুৰ্গীটা টান তই মুৰ্গীটা খাই পাইছ নে চুই পাইছ তোৰ মানে খং সেইটোতে পাপৰিয়ে খুৱাইছিল কাৰণেহে গম পাওঁ তই খুৱাই পাইছ জানো কেতিয়াবা এই যাবি পাপৰিয়ে বনোৱা সেই কোমল কোমল ৰুটিকেইটাকে খাই থাকিবি মইতো তোক যিমান বনাই খোৱালেও সলাং নলওঁ তই কেতিয়া খুৱাইছিলি যোৱা মাহৰ 25 তাৰিখ শনিবাৰে তই যেতিয়া আমাৰ ঘৰলৈ গৈছিলি তোক তেতিয়া পাপৰিয়েহে বনাই খুৱাইছিলে ন বাহ তহঁতৰ ঘৰলৈ মই কোন মাহৰ কি তাৰিখ কি বাৰে গৈছিলোঁ চব মনত ৰাখিছ ঐ কেনেবাকৈ সময়টো মনত আছে নি 7:15 তই আমাৰ ঘৰলৈ গৈছিলি আৰু 7:40 মইতো ৰুটি খাবলৈ বনাই দিছিলোহি বাহ তোক কিন্তু মানিছোঁ দেই তই ইমান কথা মনত ৰাখিছ তই আজি এটা কথা প্ৰমাণ কৰি দিলি কি কথা তোৰ যে মগজুটো ন আঁঠুত নাই তাতকৈ অলপ ওপৰত আছে চা তোক এনেকুৱা এটা জেগাত কিক মাৰিম নহয় বোপাই সম্পত্তি ভাঙি ঠাণ্ডা হৈ যাব পিছত